এইকেইদিন ঘৰতে আছিলোঁ মানে নাৰায়ণপুৰত আৰু ৰঞ্জন দা আহিলে প্ৰতিদিন টাইমৰ সাংবাদিক তেখেতে ক'লে যে ক'ৰবালৈ যাওঁ ব'লা ক'লৈনো যাম নাৰায়ণপুৰত তেনেদৰে যাব পৰা ঠাই খুব কম আছে যদিও খুব ধুনীয়া ধুনীয়া ঠাই কিছুমান আছে যেনেদৰে মাধৱদেৱৰ জন্মস্থান আছে আমি আজি মাধৱদেৱৰ জন্মস্থানলৈ নাযাওঁ আমি যাম মাধৱদেৱ কলাক্ষেত্ৰলৈ কিছুদিন পূৰ্বে মুকলি কৰা হৈছিল মাধৱদেৱ কলাক্ষেত্ৰ যাওঁ ব'লক এনেদৰে আমি গৈ আছোঁ এয়া নাৰায়ণপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এই চহৰৰ মূল ভাগ এয়া আৰু এনেদৰে কিছু দূৰ যোৱাৰ পাছত আমি মাধৱদেৱ কলাক্ষেত্ৰ মাধৱদেৱ কলাক্ষেত্ৰলৈ যোৱা যিটো পথ এই পথটোলৈ আমি যাব পাৰিম যাওঁ ব'লক আমাৰ লগত ইয়াৰ ৰঞ্জন দা আছে লগত আৰু তেওঁ আছে ড্ৰাইভিং ছিটত আৰু ৰঞ্জন দাৰ পিছফালে আছে এয়া সঞ্জীৱ এয়া ৰঞ্জন দাৰ লগৰ এজন আছে আমি তিনিগৰাকী লগত বাকী তিনিগৰাকীৰ লগত ময়ো ওলালোঁ এনেদৰে কিছু সময় অহাৰ পাছত আমি গুৱাহাটী দিশৰ পৰা যদি আহে বান্দৰদেৱা ৰোডত আমি বাওঁফালে এনেদৰে যাব লাগিব কাষতে এইটো দেখিছে খুলচোৱা পুখুৰী এটা অতি ঐতিহাসিক পুখুৰী এই পুখুৰীটো পাৰে পাৰে আমি যাব লাগিব মাধৱদেৱ কলাক্ষেত্ৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিছু প্ৰায় 200 মিটাৰ সোমোৱাৰ পাছতে ইয়াত দেখিবলৈ পাইছে মাধৱদেৱ কলাক্ষেত্ৰৰ মূল গেট আৰু ইতিমধ্যে গাড়ীখন পাৰ্কিং কৰি ল'বলগীয়া হৈছে বাহিৰতে সোমাই দেখিলোঁ খুব এটা সুন্দৰ পৰিৱেশ যথেষ্ট মানুহো আহিছে আৰু দেখিবলৈ পাইছে খুব বতৰটো খুব সুন্দৰ আৰু পৰিৱেশটো খুব সুন্দৰ হৈ আছে দুপৰীয়াৰ সময় যিহেতু ইমান মানুহ নাই আমি কেইজন আছোঁ আৰু 2-4জন আহিছে কিছু নাৰায়ণপুৰৰ কিছু আঁতৰৰ পৰা আহিছে এনেদৰে এজোপা গছৰ তলত আমি বহি দুই এটা মনৰ কথা পাতিবলৈ চেষ্টা কৰিলোঁ কলাক্ষেত্ৰ চাবলৈ আহিলে না আগতে আহিছে না আজি আহিছে এই কলাক্ষেত্ৰলৈ বহুত বাৰ আহিছোঁ কিন্তু কথা হ'লে নে মানে এফালে আহিলে অকণমান টাইম পাছ কৰি যাওঁ আৰু ভাল লাগে পৰিৱেশটো ধুনীয়া পৰিৱেশটো ভাল লাগে গছ গছনিবিলাকো আছে সেইবিলাক ভাল লাগে কোনে কৰিছে আকৌ নতুন প্ৰজেক্ট আহিছে গতিকে লাহে লাহে হ'ব এগৰাকী সুৰক্ষা কৰ্মীক লগ পালোঁ খুব সুন্দৰ ব্যৱহাৰ তেওঁৰে বেডডালৈ মনোৰঞ্জনে কিবা এটা কৰিছে এইবিলাক ধেমালি চলি থাকে যিহেতু ব্যস্ততাপূৰ্ণ জীৱন সেয়েহে আমি পুনৰ উভতিবলৈ ওলালোঁ আৰু এয়া নাৰায়ণপুৰৰ মূল চহৰলৈ পুনৰ উভতি আহিলোঁ এইটো আছিল মোৰ প্ৰথম ভ্লগ ভৱিষ্যতে ইয়াতকৈ ভাল ভাল কণ্টেণ্ট আপোনালোকক দিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে পেজটো ফ'ল' কৰিব লাইক কৰিব যদি ভাল পায় শ্বেয়াৰ অপশ্যনটো টিপা মাৰি দিব থেংক ইউ